হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সবে ভালে আছে, ময়ো ভালে আছোঁ। তো আজি আমি যাই আছোঁ কালামাটিলৈ পিকনিকলৈ। তো ভিডিঅ'টো বহুত ধামাকা হৈ আছে, তো আপোনালোকে চাই থাকক আৰু গোটেই মানে ডিটেইলছটো আপোনালোকক দেখাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো লাইক এণ্ড ফ'ল' কৰক, আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। জেগা আমি যাই আছোঁ তিনিটা গাড়ী লৈ, মোৰ লগত আছে একেলগে যাই আছোঁ। ইউটিউব চেনেল এইটো আচলতে মোৰ এইটো চেনেল নহয়, চেনেলটো হয় সাইফুল ভাই বৰপেটা আসাম, সাইফুল ফ্রম বরপেটা। তো এই চ্যানেলটা সাবস্ক্রাইব করবো, লাইক করবো, শেয়ার করবো। এখানে এসে তো অনেক ভালো লাগছে, তবে একটাই সমস্যা যে এখানে ঢুকতে আমাদের পার গাড়িতে 500 টাকা লাগছে, পার মানুষ হিসেবে পার মানুষে 100 টাকা। তো আমরা 15 জন আছি, ওখানে 100 1500 টাকা, আর তিনটা গাড়িতে 1500 টাকা দিছি। তো আপোনালোকে জানি থাকক, যদি আপোনালোকে কালামাটিলৈ কেতিয়া আহে তেতিয়াহ'লে এইটো মানাছৰ মানে ফাৰ্ষ্ট গেট হয়। ইয়াতে আপুনি পাৰ গাড়ী হিচাপত আপোনাৰ 500 টকাকৈ দিব লাগে, আৰু পাৰ মানুহ হিচাপত 100 টকাকৈ লয়। এইটো প্ৰথম গেট, আৰু নেক্সটত আৰু এটা গেট আছে, তাতে কিমান কি পইচা লয় জনাই দিয়ক। ইয়াতে এণ্ট্ৰি কৰিব লাগে, আৰু ইয়াতে পাৰ গাড়ী হিচাপত 300 টকাকৈ। তো যদি আহে আপোনালোকে ইয়াতে আহিলে আপোনাৰ দুটা গেট পাৰ হ'ব লাগিব, এনেতো সময় নহয়। আজি আমি অলপ সময় ওলাই সব বন্ধু মিলি আজি মানে আহিছিলোঁ, মানে পিকনিক বুলি ক'ব পাৰি, মানে অলপ ফুৰিবলৈ আহিছিলোঁ। তো আমি টোটেল মানুহ আহিছিলোঁ 15 জন। তো কালামাটি, তো ইয়াতে কালামাটি নামটো ঠিকে আছে, মানে গোটেই মাটিখিনিয়ে মানে ক'লা। এতিয়া মই যাম পাহাৰৰ ওপৰলৈ, ওপৰলৈ যাই দেখাম আপোনালোকক। ওপৰৰ পৰা চালে অলপ ভাল পাব। দুহেজাৰ 23 বৰ্ষ যদি ভাবি আছে যে নতুন বছৰ আমি পিকনিক খাবলৈ যাম, তেনেহ'লে কালামাটি যে আছে আপোনাৰ সেইটো পিকনিক স্পটত কেতিয়াও নাহিব। কাৰণ এই যে আমি যে পিকনিক খাবলৈ আহিছোঁ 10 বা 15 জন মানুহে, আপোনাৰ 3000 টকা অকল তাৰমানে চাৰ্জিঙে লৈছে, তাৰমানে ফিজে লৈছে যে ইয়াত মানে অহাৰ বাবে, গম পাইছে? কোনো ৰিচিপ্ট একো নাই, মানে অকল পইচা লৈছে। পইচা লোৱাৰ পিছত আমি ফাইনেলি আহিলোঁ, মানে ইমান দূৰৰ পৰা আহিছোঁ যে আহিলোঁ, আৰু আহিকেনে মানে বনাই আছোঁ, খাই আছোঁ। মানে যদি ভাবি আছে যে কালামাটি যাম, তেনেহ'লে আৰু মানে আপুনি বাদ দিয়ক, আৰু মানে এইবিলাক বাদ দিয়ক। তো ফাইনেলি আমি আহি এই কালামাটিৰ মানে যিখিনি আকৰ্ষণৰ মেইন জেগাখিনি আহি পালোঁ। তো এইখিনি আৰু চাব লগা জেগা, এইটো পিকনিক প্লেচত, বেলেগতো বাকী আৰু একো নাই। তো চাওক আপোনালোকে, এইটো বহুতে কিজানি আপোনাৰ গুগলত চাই ভাবে ইয়াতে কিজানি মানে বৰফেৰে এনেকুৱা বনাই থৈ দিছে, কিন্তু এইটো বৰফৰ নহয় একচুৱেলি, এইটো মানে পাহাৰটো ভাঙি এনেহেন হৈছে। এতিয়া মাংসৰ পিছ এটা খাই আছোঁ, আপোনালোকে অপেক্ষা কৰক, আপোনালোকে খাব পাৰিব যদি ইয়াতে আহে। আমাৰ নিচিনা ইমান কষ্ট কৰি দুটা টোল গেট পাৰ হৈ। ঠিক আছে, এইখিনি সমাপ্ত।